নমস্কাৰ অসমবাসী ৰাইজ, আমাৰ চেনেল এডুকেশ্যন ইন আছামিছলৈ আপোনালোক সকলোকে স্বাগতম। সকলো ধৰণৰ জব আপডেট আৰু লগতে বিভিন্ন ধৰণৰ এডুকেশ্যনেল নলেজৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 চনত আৰু মৃত্যু হৈছিল 1596 চনত। মাধৱদেৱৰ জন্ম হৈছিল 1489 চনত আৰু মৃত্যু হৈছিল 1596 চনত। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্ম হৈছিল 1864 চনৰ 19 নৱেম্বৰত আৰু মৃত্যু হৈছিল 1938 চনৰ 26 মাৰ্চত। পদ্মনাথ গোহাঁই বৰুৱাৰ জন্ম হৈছিল 1871 চনৰ 24 অক্টোবৰত আৰু মৃত্যু হৈছিল 1946 চনৰ 7 এপ্ৰিলত। চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ জন্ম হৈছিল 1867 চনৰ 28 নৱেম্বৰত আৰু মৃত্যু হৈছিল 1938 চনৰ 2 মাৰ্চত। হেম বৰুৱাদেৱৰ জন্ম হৈছিল 1915 চনৰ 22 এপ্ৰিলত আৰু মৃত্যু হৈছিল 1977 চনৰ 9 এপ্ৰিলত। ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ জন্ম হৈছিল 1932 চনৰ 24 ফেব্ৰুৱাৰীত আৰু মৃত্যু হৈছিল 2003 চনৰ 13 আগষ্টত। নিৰ্মল প্ৰভা বৰদলৈৰ জন্ম হৈছিল 1933 চনৰ 20 জুনত আৰু মৃত্যু হৈছিল 2004 চনৰ 1 জুনত। গতিকে বন্ধুসকল, অসমীয়া সাহিত্যিকসকলৰ পেপাৰ অনাৰ মতে যিকেইজন আছে সেইকেইজনৰ জন্মৰ তাৰিখ মন কৰিলে দেখিবলৈ পোৱা যায়। তাক আমি 3 ভাগত ভাগ কৰি ল'ব পাৰোঁ। সেই 3 ভাগটো হৈছে শংকৰদেৱ আৰু মাধৱদেৱ, যি দুজনৰ 1400 চনত জন্ম হৈছিল, আৰু ইফালে লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা, তেওঁলোক গোটেইকেইজন 1864, 1871 আৰু 1867 চনত জন্ম হৈছিল। সেয়েহে তেওঁলোকৰ ওচৰে পাঁজৰে মনত ৰাখিবলৈ তেনেকৈ সুবিধা হ'ব। আৰু হেম বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া আৰু নিৰ্মল প্ৰভা বৰদলৈ গোটেইকেইজন 1900 চনত জন্ম হৈছিলে আৰু গোটেইকেইজনৰ প্ৰায় একেই। সেয়েহে আমি এনেদৰে ইয়াক সহজভাৱে ভাগ কৰি মুখস্থ কৰিব পাৰোঁ। গতিকে ধন্যবাদ বন্ধুসকল, আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব।